প্ৰভু এই বিশ্বকৰ্মাৰ পূজাৰ দিনটোত কৰিবলৈ কিমান কাম থাকে ঘৰখনত। পিছে আমাৰ দেখোন ল'ৰা ছোৱালীবিলাক আজিকালি পূজাৰ নামত কিবা সেই নিজকে সজোৱাতহে ব্যস্ত আৰু। এই বোৱাৰীজনী ৰাতিপুৱাৰ পৰা কাপোৰকেই বিচাৰি ফুৰিছে, মেলালৈ যাব বোলে। কিহে পালেও পৃথিৱীখনত। আমি হ'লে পূজা বুলি ক'লে কাম কাজতহে ব্যস্ত আৰু। ঘৰখন পৰিষ্কাৰ কৰা, মাহ প্ৰসাদলৈ ব্যৱস্থা কৰা, কি দিনকাল পৰিলেও ভগৱান। অ' মা, বিশ্বকৰ্মা পূজাৰ দিনটোতো তোমাৰ মুখখন চলিয়ে আছে নেকি? বাকীবিলাকেচোন মাতিলে, ৰিণ্টুহঁতক আমাৰ ঘৰলৈ মাহ প্ৰসাদ খাবলৈ মাতি আনোগা নেকি? হেৰ মাৰৰ মূৰ্খটো, দেখা নাই নেকি এসোপা কিমান কাম পৰি আছে? আমি বিশ্বকৰ্মা পূজা মেলা চাব যাব লাগিব। পূজালৈ কিমান মানুহ গৈ আছে, মোৰ নতুন কাপোৰযোৰ উলিয়াই থবা। অ' মা, মোক বাৰু কাপোৰযোৰ খুৱাইছে নে? স্কুটিখনত পূজা এভাগ কৰিলে আহোগে। আমি মালা এডালো পিন্ধাই নিব লাগিব নহয়। আজি পূজাৰ দিনটোতহে তোৰ গাড়ীখনলৈকে মই আগতে জানো এনেকুৱা পৰিষ্কাৰ কৰিছিলি? আৰু মন্দিৰত সেৱা এভাগ ল'ব যাওঁতে ইমানকণ খৰি মাজি নগ'লেও হ'ব। ঘৰৰ আগতে মাহ প্ৰসাদখিনি ব্যৱস্থাটো কৰ। মা, আজি বিশ্বকৰ্মা পূজা, গতিকে গাড়ীখনৰ পূজাভাগ আগতে কৰিব লাগিব। আৰু শুনকচোন, পাৰিলে অলপ পইচা দিবচোন। গাড়ীখনত দামী মালা এভাগ দিব লাগিব। ৰেবনৰ ঘৈণীয়েকে যিহে দামী মালা পিন্ধাইছে, ময়ো কিন্তু কম নকৰোঁ। খালেও মোৰ মূৰটো, মই 1 টকা দিব নোৱাৰোঁ। যি কৰ কৰি থাক। বিশ্বকৰ্মা পূজাৰ দিনা মোৰ কিবা মনটো ভালেই লাগে আৰু। কিমান যে কি খাব পাওঁ। এই লুটু ঘৰত পায়স, পুনু ঘৰত লুচি তৰকাৰী, আৰু বা কত কি। সেই বিশ্বকৰ্মা পূজা এনেকৈ যদি সদায় আহি থাকিলি হয়, টকালি পাৰি খাব পাৰিলোঁ হয়। ঐ মূৰ্খ, বিশ্বকৰ্মা পূজা কিবা সেই খোৱাৰ কাৰণে পতা বুলি ভাবিছ নেকি? ঘৰত থকা লো সামগ্ৰী, মেচিন এইবিলাক চব পৰিষ্কাৰ কৰি পূজা কৰিব লাগে, বুজিছ? মানে সেই দা, কটাৰী, গাড়ী এইবিলাক। আকৌ মা, এইফালে চাচোন। কি হ'ল, তোৰ লগত কিবা ধেমালি কৰি থকা বুলি ভাবিছ নেকি? বহুত কাম পৰি আছে মোৰ। নহয়, তুমি দেখোন কৈছা এই দা, কটাৰী এইবিলাক লোৰ সামগ্ৰী খহি মাজি থুই দিব লাগে। সেইকাৰণে তোমাৰ মুখখনো ভালকৈ খহি মাজি দিওঁ। এইখনৰ কটাৰীৰ নিচিনাই কম চোকা নেকি? কি ক'লি তই মূৰ্খ? তোক দি আছোঁ।